স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আমাৰ ঘৰত বিয়া আছে মানে জেঠীমাহঁতৰ দাদাৰ বিয়া এয়া ভাস্বতী বা আৰু সেইপিনে সৰু আমিবোৰে মেহেন্দি লগাই আছোঁ মানে মোৰ এক্সাম আছিলে এক্সামৰ পৰা বাহিৰে আহি ইয়াত ৰৈছোঁ ইয়াত মেহেন্দি লগাই আমি জেঠীমাহঁতৰ ঘৰলৈ যাম এয়া আহিলোঁ আমি ভাস্বতী বা সৰু মই আৰু সৰু জেঠীমা আমি আহিলোঁ এয়া কাহিলীপাৰাত এইটো ডাঙৰ জেঠীমাহঁতৰ ঘৰ আৰু ইহঁতৰ দাদাৰ বিয়া আহি পাই বাকী ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ ৰাইজ ইয়াতে বিজি হৈ গ'লোঁ গান চলি আছিল কিবা কানি কৰি আছিল তেনেকুৱাকৈ ব্যস্ত হৈ থাকিলোঁ প্ৰত্যেক দিনা এনেকুৱাই হয় মই ভিডিঅ'বিলাক আৰম্ভ কৰোঁ কিন্তু শেষ কৰিবলৈ পাহৰি থাকোঁ আজি এয়া জোৰোণৰ ভিডিঅ'টি বনাম কমপ্লিট কৰিম মনতে ভাবিছোঁ ৰাতিপুৱা উঠি এয়া বাথৰুমত যাবৰ বাবে লাইন পাতি আছোঁ আৰু তাৰপিছত এটাকৈ গোটেইখিনি ওলালোঁ আৰু এতিয়া আমি যাওঁ জোৰোণ দিবলৈ এয়া গোটেইখিনি আমাৰ কাজিন আৰু মোৰ ভাইটিও আছে নিয়মখিনি কৰিলে এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু থৈ যোৱা সীমা ইমান লেবেলকৈ দেখাই আছা সেইকাৰণে তাই দৰা নাপায় হাই যাবা তুমি বিয়াত মানে জোৰোণত দিয়া যোৱা বাই ভাল লাগিছে ফুলটো বেছি ভাল লাগিছে ধুনীয়া লাগিছে বাই সেয়া গান চান লগাই বিহু লগাই পিনে আমি নাচি যাই আছোঁ গানবোৰ ইয়াতে দিব নোৱাৰি নেকি কপিৰাইট লাগে নাজানো আমি ভালকৈ যেতিয়া ডান্স কৰিছোঁ ভিডিঅ' কৰিব পাহৰিছোঁ আৰু ভিডিঅ' কৰোঁতে আমি ডান্স কৰিব পৰা নাই মানে মুঠতে নিমিলিল আৰু আমাৰ এনেকুৱাই হয় ভিডিঅ' বনালে সেইবাবে আমাৰ ভিউজ নাহে আৰু এনিৱে এয়া কইনাৰ ঘৰ আহি পালোঁ আমি এতিয়া ভাইটিৰ হাতত মোবাইল থৈ আমিবিলাক গ'লোঁ কিবা কানি বস্তু আনিবলৈ সকলোৱে এটা বস্তু কিবা নহয় কিবা হাতত লৈছোঁ এনেকুৱাকৈ মানে আমি আমাৰ ঘৰত এখন ফাৰ্ষ্ট বিয়া এক্সাইটেড হৈ আছিলোঁ আমি কিন্তু তৎক্ষণাত গুচি যোৱা যেন লাগিল সময়খিনি যিখিনি পাৰোঁ কেমেৰাত ধৰি ৰাখিছোঁ আৰু সেইবাবে মই এই ভিডিঅ'টি শ্বেয়াৰ কৰি থৈ দিলোঁ ইয়াতে সকলোৱে কিবা কিবি এবিধ লৈ আহিছোঁ আৰু এতিয়া আমি বলক ভিতৰলৈ যাওঁ ভিতৰত আহিলোঁ আমি আৰু সকলোৱে লৈ অনা বস্তুবোৰ ইয়াতে থ'লে ডেক'ৰেশ্যনখিনি খুব ধুনীয়া হৈছে ইয়াৰেও আমাৰ ঘৰৰ ফালৰ পৰা বহুত বেছি মানুহ অহা নাছিল আৰু ইয়াতো বহুত বেছি মানুহ নাই সেইবাবে সিমান এটা হাল্লা হোৱা নাই ভাল লাগিল পৰিৱেশটো সকলোখিনি থ'লোঁ আমি নিয়মৰ যিখিনি বস্তু থ'ব লাগে তাৰপিছত এয়া কইনা ওলাই আহিল কইনাজনীক কেনেকুৱা দেখা হৈছে জনাব দেই ফটো ধৰিছোঁ মই ভিডিঅ'গ্ৰাফাৰৰ কাম কৰিছোঁ গৰম লাগছে গম পাইছা
বাবু চাব মাহী কমলা মাহী কমলা মাহী কমলা কৈ থাকিব লাগিব কেনে আৰু কমলা কি চিঠি কৰিছে আৰু এয়াও নিয়ম, অনা বস্তুখিনি কইনাজনীৰ গাত লগাই লগাই দিব লাগে, মানে থ'ব লাগে। সেইখিনি কৰিলে এয়া পম্পী বা আমাৰ দৰাৰ বায়েক। নিয়মখিনি হোৱাৰ পিছত এয়া চাহ খাবলৈ আহিলোঁ। কলপাত দিয়া পিঠা দিছে চাহৰ লগত। তাৰপিছত আমি ভাত খাই ঘৰলৈ আহিলোঁ। আজিলৈ ইমানেই, বাই।